নমস্কাৰ বন্ধুসকল, আপোনালোকৰ নিজৰ চেনেল জ্ঞানী এক্সপ্ৰেছত আপোনালোকক স্বাগতম। আজিৰ ভিডিঅ'ত আমি আপোনালোকক লৈ যাম পৃথিৱীৰ আটাইতকৈ প্ৰাচীন আৰু মহৎ সভ্যতাৰ সন্ধানলৈ। ইণ্ডাছ ভেলী চিভিলাইজেশ্যন 20 শতিকাৰ আৰম্ভণিলৈকে ভাৰতত ব্ৰিটিছসকলে নিজৰ 200 বছৰীয়া শাসনত বৈষ্ণৱ সাম্ৰাজ্যবাদ বুলি জাষ্টিফাই কৰি আহিছিল। তেওঁলোকৰ দাবী আছিল যে তেওঁলোকে ভাৰতক কালচাৰ কৰি তাৰ ওপৰত উপকাৰ কৰিছে, কিন্তু তেওঁলোকে নাজানিছিল যে হাজাৰ বছৰ পূৰ্বে এই ভূমিয়ে নিজৰ গোল্ডেন এৰা ইতিমধ্যে উলিয়াই গৈছিল। যেতিয়া 1921 চনত ভাৰতত পৃথিৱীৰ ওৱান অফ দ্য আৰ্লিয়েষ্ট চিভিলাইজেশ্যনৰ সন্ধান পোৱা যায়, যাক ইণ্ডাছ ভেলী চিভিলাইজেশ্যন বুলি কোৱা হয়, তেতিয়া তেওঁলোকৰ ভ্ৰমণ ভাঙি যায়। প্ৰায় 100 বছৰ পূৰ্বে যেতিয়া ইণ্ডাছ ভেলী চিভিলাইজেশ্যনৰ মুখ্য দুটা চহৰ হাৰাপ্পা আৰু মহেঞ্জোদাৰো পোৱা যায়, তেতিয়া এইটো প্ৰমাণিত হয় যে প্ৰায় 5000 বছৰ পূৰ্বে ভাৰততে ৱেল কালচাৰ এণ্ড চিভিলাইজ ছ'চাইটি বিদ্যমান আছিল। এই চহৰসমূহ সাধাৰণ বস্তি নাছিল, বৰঞ্চ ইয়াত অৰ্গেনাইজ ৰোড, আমেজিং ড্ৰেইনেজ ছিষ্টেম আৰু মেচিভ বিল্ডিং আছিল। সময়ৰ সৈতে টেৰাকোটা পথ, কংকাল, ভিন্ন মূৰ্তি আৰু মূল্যৱান অলংকাৰৰ দৰে অৱশেষ সদায় পোৱা গৈছিল, যিয়ে সেই সময়ৰ লাইফষ্টাইল আৰু কালচাৰৰ কাহিনী কয়। গতিকে এই প্ৰাচীন সভ্যতাৰ ৰহস্যসমূহ এক্সপ্ল'ৰ কৰাৰ সময়ত জ্ঞানী এক্সপ্ৰেছৰ লগত থাকক। সদায় বাঢ়ি গৈছিল আৰু সভ্যতা সন্দৰ্ভত নতুন নতুন বস্তুৰ সন্ধান মেলি সম্পূৰ্ণ এক পৃথিৱী উদঙি পৰিছিল। ইয়াৰ আৰ্কিটেকচাৰ, প্ৰযুক্তি, কৃষি আৰু ব্যৱসায় সমগ্ৰ বিশ্বক বিস্মিত কৰিছিল। ড্ৰেইনেজ ছিষ্টেম আৰু ৱাটাৰ মেনেজমেণ্ট ইমান উন্নত আছিল যে আজিৰ বহু আধুনিক চহৰত এনে সুবিধা পোৱা নাযায়। দশকৰ সদায়ত ইয়াত সেই সময়ৰ চিত্ৰনাট্যৰ খোজ পোৱা গৈছিল, কিন্তু য'ত মিছৰ মেছপটেমিয়ান সভ্যতাৰ ভাষা পঢ়া গৈছে, ইণ্ডাছ ভেলী চিভিলাইজেশ্যনৰ চিত্ৰনাট্য এতিয়াও 100 বছৰৰ চেষ্টাৰ সত্ত্বেও সমাধান হোৱা নাই। আহক আজি জানো পৃথিৱীৰ এই মহান আৰু প্ৰাচীন সভ্যতাৰ কাহিনী। এই সভ্যতা কি বিশেষ আছিল যিয়ে সমগ্ৰ বিশ্বক আচৰিত কৰিলে? খণ্ডৰত চাপি থকা এই চহৰসমূহ কেনেকৈ পোৱা গ'ল? ইয়াৰ ভাষা 100 বছৰৰ পাছতো কিয় বুজা নাযায়? আৰু এই মহান সভ্যতাৰ অৱসান কিয় ঘটিল? ইণ্ডাছ ভেলী চিভিলাইজেশ্যনৰ সন্ধান বুজিবলৈ প্ৰায় 2 শতিকা উভতি যাব লাগে। 1829 চনত ইষ্ট ইণ্ডিয়া কোম্পানীৰ পৰা চাকৰি এৰি দিয়া চাৰ্লেছ মানছন লাহোৰলৈ গৈছিল মহাৰাজা ৰঞ্জিত সিঙৰ সৈতে দেখা কৰিবলৈ। পথত তেওঁলোকে বহু প্ৰাচীন খণ্ডনৰ অৱশেষ দেখিলে। তেওঁলোকে নাজানিছিল যে তেওঁলোকে 1000 বছৰ পুৰণি সভ্যতা প্ৰাচীন চহৰৰ প্ৰথম দৰ্শন পাইছে, কিন্তু ইতিহাসৰ প্ৰতি তেওঁৰ আগ্ৰহে এই সকলোকে ডকুমেণ্ট কৰি পাছত এৰাইভেল এট হাৰাপ্পা নামৰ কিতাপত প্ৰকাশ কৰিলে। তেওঁৰ পাছত 1831 চনত ব্ৰিটিছ ভ্ৰমণকাৰী ছাৰ এলেকজেণ্ডাৰ বাৰ্ণ আৰু 1853 চনত আৰ্কিঅলজি লাভাৰ ব্ৰিটিছ মিলিটাৰী অফিচাৰ এলেকজেণ্ডাৰ কানিংহাম এই স্থানত গৈছিল। কানিংহামে আকৃষ্ট হৈ 1856 চনত পুনৰ আহি খণ্ডনৰ বহু প্ৰাচীন চাহিদা আৰু পইচা পালে। 1861 চনত কানিংহাম অৱসৰ গ্ৰহণ কৰি আৰ্কিঅলজি অধ্যয়ন আৰু সংৰক্ষণৰ বাবে ডেডিকেট সংগঠন স্থাপন কৰে। তাৰ ফলত 1861 চনত আৰ্কিঅলজিকেল ছাৰ্ভে অফ ইণ্ডিয়া প্ৰতিষ্ঠা হয় আৰু তেওঁ প্ৰথম ডাইৰেক্টৰ জেনেৰেল হয়। 1902 চনত ছাৰ জন মাৰ্শ্বাল ASI ডাইৰেক্টৰ হোৱাৰ পাছত হাৰাপ্পাত বিস্তৃত সদায় আৰম্ভ কৰে। জয়ৰাম সাহ্নিক দায়িত্ব দিয়া হয়। 1920 চনত আৰম্ভ হোৱা সদায় 1921 চনৰ ভিতৰত ৰাভি নদীৰ কাষত বহু অৱশেষ পোৱা যায়। কাৰ্বন ডাটিঙে এই চহৰৰ 1000 বছৰ পুৰণি বুলি প্ৰমাণ কৰিলে। স্থায়ী লোকে ইয়াক হাৰাপ্পা বুলি ক'লে। পাছত 1922 চনত ৰাখিয়েল দাস বেনাৰ্জী ইণ্ডাছ নদীৰ কাষত 590 কিলোমিটাৰ উত্তৰী দিশত হাৰাপ্পাৰ দৰে অৱশেষ পালে। ইয়াত একেলগে মানৱ কংকাল পোৱা গৈছিল আৰু এই স্থানক মহেঞ্জোদাৰো বুলি নাম দিয়া হ'ল। 1924 চনত জন মাৰ্শ্বালে আনুষ্ঠানিক ঘোষণা কৰে যে ব্ৰিটিছ ইণ্ডিয়া এক প্ৰাচীন সভ্যতা পোৱা গৈছে, যিয়ে হাৰাপ্পা আৰু মহেঞ্জোদাৰো ইণ্ডাছ নদীৰ কাষত আছিল। এই সভ্যতাক ইণ্ডাছ ভেলী চিভিলাইজেশ্যন বুলি কোৱা হয়। প্ৰথমে হাৰাপ্পা পোৱা গৈছিল, সেইবাবে ইয়াক হাৰাপ্পা চিভিলাইজেশ্যন বুলিও কোৱা হয়। এই সদায় সমগ্ৰ বিশ্বক এষ্টানিছ কৰে। তেতিয়ালৈকে ইজিপ্টিয়ান আৰু চাইনিজ সভ্যতাকে বৃহত্তম প্ৰাচীন নগৰ সভ্যতা বুলি গণনা কৰা হৈছিল। ইণ্ডাছ ভেলী চিভিলাইজেশ্যনৰ সন্ধানত আকৌ অন্তৰ্ভুক্ত কৰিলে। কিছু সন্ধানকাৰী ইয়াক 5000 বছৰ পুৰণি বুলি কয় আৰু কিছু প্ৰমাণ 8000 বছৰ পুৰণি বুলি উল্লেখ কৰে। 100 বছৰৰ আধুনিক খণ্ডত এতিয়ালৈকে 1400ৰো অধিক চাইট পোৱা গৈছে, যাৰ 925টা ভাৰতত আৰু 475টা পাকিস্তানত। প্ৰায় 500টা চাইট খৰ হৰকা নদীৰ কাষত আৰু 100টা চাইট ইণ্ডাছ নদীৰ কাষত। ইতিহাসবিদসকলৰ মতে এই সভ্যতা প্ৰায় 12600 বৰ্গ কিলোমিটাৰ অঞ্চলত বিস্তৃত হৈছে। ভাৰত, পাকিস্তান আৰু আফগানিস্তানৰ বহু অংশ ইয়াৰ অন্তৰ্ভুক্ত আছিল। হাৰাপ্পা, মহেঞ্জোদাৰো, আৰ্মি পাকিস্তানত আৰু কালিবংগন, লথান, ধলাভিৰা, সুৰকটা আৰু বনাৱলী
ভাৰতত পোৱা গৈছে। প্ৰায় 50 লাখ লোক ইয়াত বাস কৰিছিল। এই চহৰত সৰভাগ ঘৰ মাটিৰ পৰা কেতেকিটা উচ্চতাত উঠোৱা হৈছিল। নিম্নভাগৰ ঘৰ আৰু ঊৰ্ধ্বভাগৰ কাৰখানা, উদ্যান আৰু মিটিং হল। প্ৰতিটো ঘৰে সুসংগঠিত বাথৰুম আৰু পায়খানা থকা দেখা গৈছে। পানী নিষ্কাশনৰ ব্যৱস্থা আজিও আশ্চৰ্যকৰ। ধলাভিৰাত পানী সংৰক্ষণৰ বাবে বিশেষ পথ আৰু জোখানলা পোৱা গৈছিল। আশ্চৰ্যজনকভাৱে এই সভ্যতাৰ কোনো সেনাবাহিনী, ৰাজনৈতিক ব্যৱস্থা বা যুদ্ধৰ প্ৰমাণ পোৱা নাযায়। কিন্তু চিলমোহৰত ধৰ্মীয় বিশ্বাসৰ নিৰ্দেশত পোৱা গৈছে। পশুপতি চিল, স্বস্তিক চিল আৰু বহু চিলে ত্ৰিশূলধাৰী এটা মানৱ মূৰ্তি পোৱা গৈছে, যাক বহু গৱেষকে শিৱ পূজাৰ সৈতে সংগঠন কৰিছে। এই সভ্যতাৰ শিল্প সংস্কৃতি অত্যন্ত উন্নত আছিল। মহেঞ্জোদাৰোৰ বজ্ৰৰ নৃত্যশিল্পী মূৰ্তি ইয়াৰ প্ৰমাণ তেওঁলোকে মাটিৰে, ধাতুৰে, পাথৰৰে অলংকাৰ, ভাষা আৰু খেলনাত সামগ্ৰী বনাইছিল। সোণ, ৰূপ, তামা, কাঁচাম ব্ৰঞ্জৰ ব্যৱস্থা কৰিছিল। গহুম, জন, সৰিষা, ঢাল আৰু সা-সজ্জি চাহ কৰিছিল। তেওঁলোকৰ ব্যৱসায় বহু দূৰ পৰ্যন্ত বিস্তৃত আছিল। মেছপটমিয়ালৈকে তেওঁলোকৰ সন্মিলন আছিল আৰু সেইখিনিত তেওঁলোকক মেলহা বুলি কোৱা হৈছিল। তুলা, কাঠ, এবনি, লেপিচ লাজুলি আদি ৰপ্তানি কৰিছিল। তথাপিও ইয়াৰ লিপি আজিও এক অমীমাংসিক ৰহস্য হৈ আছে। হাজাৰ হাজাৰ চিল আৰু টেবলেটত লিপি লিখা পোৱা গৈছে, কিন্তু 100 বছৰ ধৰি চেষ্টা কৰাৰ পিছতো ইয়াৰ অৰ্থ এতিয়ালৈকে পোৱা হোৱা নাই। ইণ্ডাছ ভেলী সভ্যতাৰ পতনো এক আশ্চৰ্যজনক ৰহস্য। খ্ৰীষ্টপূৰ্ণ 1900ৰ পৰা 1300 অৱধি ইয়াৰ ধীৰে ধীৰে পতন আৰম্ভ হয়। বহু চহৰ বানপানীৰে ধ্বংস হৈছিল। 1700 খ্ৰীষ্টপূৰ্বৰ পিছত চহৰবোৰ খালী হৈ গ'ল। লেখনি মাত্ৰাৰ ব্যৱস্থা বন্ধ হ'ল। ইতিহাসবিদসকল বিভিন্ন মতামত আগবঢ়াইছে। জলবায়ু পৰিৱৰ্তন, বৰষুণ হ্ৰাস, নদীৰ শুকাই যোৱাটো, মহামাৰী, ভূমিকম্প অথবা আৰ্যসকলৰ আগমনকো ইয়াৰ পতনৰ কাৰণ ধৰা হয়। কিন্তু এতিয়ালৈকে ইয়াৰ কোনো স্পষ্ট প্ৰমাণ পোৱা হোৱা নাই। আজিৰ দিনলৈ ইণ্ডাছ ভেলী সভ্যতা ৰহস্যৰে আৱৰি থকা। ভাবি চাওক, যেতিয়া ইয়াৰ ভাষা পঢ়িবলৈ সক্ষম হ'ব, তেতিয়া কত নতুন কথা প্ৰকাশ পাব। এই কাৰণে আজিও ইণ্ডাছ ভেলী সভ্যতা সমগ্ৰ পৃথিৱীৰ বাবে এক ৰোমাঞ্চ আৰু আকৰ্ষণৰ বিশেষ হৈ পৰিছে। বন্ধুসকল, যদি এই ভিডিঅ'টো আপোনালোকৰ ভাল লাগিছে তেনেহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। লগতে যদি আপোনালোকে আমাৰ চেনেল জ্ঞানী এক্সপ্ৰেছ ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে ছাবস্ক্ৰাইব কৰি দিব। পুনৰ লগ পাম অন্য এটা ভিডিঅ'ৰ সৈতে। ধন্যবাদ।